হেল্ল' গাইজ আসাম পুলিচত ইণ্টাৰভিউ মাৰিবৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছোঁ এয়া জোতাযোৰ লৈছোঁ আৰু ফিল্ডলৈকে গৈ আছোঁ আৰু গাইজ এইখনে সেইখন বিদ্যালয় য'ত জীৱনত প্ৰথম আ ক খ খন শিকিছিলোঁ আৰু গাইজ গৈ থাকোঁতে এটা ধুনীয়া মৰম লগা গৰুৰ পোৱালি দেখিলোঁ মানে মোৰ গৰুৰ পোৱালিবিলাক খুবেই মৰম লাগে বিৰাটেই মৰম লাগে বুলি কৈছোঁ গাইজ আৰু আহি এইখন ফিল্ডখন পালোঁ যিখন ফিল্ডত আমি প্ৰেক্টিছ কৰি আছোঁ আমাৰ ফিল্ডখন মানে 200 মিটাৰ কৰি লৈছোঁ আমাৰ কামৰ ওপৰত ৰুলাৰখিনি মানে মান্দা কাটাত ধৰিব দে আৰু মান্দা কাটাত আমি 16 পাক মাৰিব লাগে সেইকাৰণে আমাৰ ফিল্ডখনত 200 মিটাৰ কৰি লৈছোঁ ৰানিঙত মোটামুটি মোৰ 12:30 12:20 এনেকুৱাকৈ টাইম লৈ আছে আপোনালোকৰ কিমানকৈ লৈ আছে কমেণ্ট কৰি জনাব এতিয়া দৌৰি আছোঁ আজি বহুত সোনকালে আহিছোঁ সেইকাৰণে বৰ্তমান ফিল্ডত কোনো অহা নাই যিকি নহওক গাইজ মোৰ দৌৰা হ'ল আজি বহুতো ভাগৰ লাগিছে এতিয়া চিনাপ মাৰিম চিনাপ মোটামুটি 14টামান মাৰিব পৰা হৈছোঁ আৰু গাইজ আপোনালোকে কিমানটাকৈ মাৰি আছে জনাব আৰু গাইজ এতিয়া লং জাম্প মাৰিম লং জাম্পতো কোনোমতে 16.5 মান গৈ আছোঁ আৰু গাইজ ভিডিঅ'টো চাই যদিহে ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'ত এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব